হাই এভৰিৱান, কি খবৰ? আশা কৰিছোঁ আপোনালোক বহুত বেছি ভালকৈ আছে। আজি আকৌ এযোৰ চাদৰ মেখেলা মই আপোনালোকক দেখুৱাব লৈছোঁ। বহুত পুৰণা চাদৰ মেখেলা এযোৰৰ ডিজাইন মই দেখুৱাব লৈছোঁ। ঘৰতে মায়ে বৈছিলে আৰু মেৰুন কালাৰৰ হয় চাদৰ মেখেলাযোৰ। আৰু এয়া চাওক, চাদৰ মেখেলাযোৰ দেখিবলৈ ইমান ধুনীয়া। মই ইউটিউবতে মেমৰি হিচাপত ৰাখি থৈছোঁ আৰু আপোনালোককো ডিজাইনটো দেখুৱালোঁ। ভাবিলোঁ আপোনালোকৰ কিবা এটা আইডিয়া হ'ব, যিসকলে নতুনকৈ বব শিকিছে, ফুল বাচিব শিকিছে, তেওঁলোকৰ কাৰণে সুবিধা হ'ব। ডিজাইনবোৰ আমাৰ অসমীয়াৰ চাদৰ মেখেলাৰ ডিজাইনবোৰ একেটাকে ঘূৰি আহে, মানে কেইদিনমান লুকাই যায় আকৌ ঘূৰি আহে, তেনেকেই থাকে, একেবাৰে লুকাই নাযায়। সেয়াই মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ চাদৰ মেখেলাযোৰৰ ডিজাইনটো। সেই ডিজাইনটো চাওক, সেয়া সেউজীয়া ৰঙৰ ফুল বাছি দিছে এইপাহ আৰু মাজতে গুলপীয়া ৰঙৰ চিন দিছে, আৰু কিছুমান গুলপীয়া ৰঙৰ ফুল বাছি মাজতে সেউজীয়া ৰঙৰ দি দিছে। তেনেকুৱাকৈ এয়া ছাইডৰ পাৰিটো চাওক এয়া, আৰু চাদৰখনৰ এইটো আঁচলটোৰ ওচৰত এনেকৈ ফুল কৰি দিছে চাওক, মাজতে গুলপীয়া ৰঙৰ ফুল এড কৰি দিছে সেইখন চাদৰখন। আৰু এইখন হৈছে মেখেলাখন, মেখেলাখনত এনেকৈ ফুল বাছি দিছে এই ডিজাইনটোত। এয়া দুটা লাইন কৰি দিছে মেখেলাখনত, দুটা লাইনত এনেকৈ ফুল বাছি দিছে, সেই একেই ডিজাইনৰ ফুলেই বাছি দিছে দুই চাইডে। এয়া চাওক, দেখিবলৈ এনেকুৱা লাগিছে। ওপৰৰ ফালে সেউজীয়া ৰঙৰ ফুল দিছে আৰু মাজতে গুলপীয়া ৰঙৰ ফুল এনেকৈ ফুল বাছি দিছে। বহুত ধুনীয়া হয় চাদৰ মেখেলাযোৰ, থাইনেল সূতাৰ হয়। আৰু মই ফোন কেমেৰাটো ইমান মোৰ ভাল নহয় বৰ্তমান, আৰু সেইটো কাৰণে এনেকুৱা ধৰণেৰে উঠিছে, ভালকৈ চাদৰ মেখেলাযোৰ ফুটি উঠা নাই ৰিয়েলকৈ, কিন্তু বহুত ধুনীয়া চাদৰ মেখেলাযোৰ আৰু বহুত পুৰণা হয় এই চাদৰ মেখেলাযোৰ। এয়া চাওক, চাদৰখন মই বিচনাত আধাকৈ মেলি দেখুৱাইছোঁ। চাদৰখনৰ পতি দিয়া নাই, পাৰি দিয়া নাই, এনেকৈ ফুল কৰি দিছে আৰু মাজতে এয়া চাৰি লাইনকৈ ডিজাইন কৰি দিছে, মাজতে ফুল আৰু আকৌ এনেকৈ মানে লাইন কৰি এনেকুৱা ধৰণে ডিজাইন কৰি দিছে। এইখন মেখেলাখনত অকল এই ডিজাইনটোৱে কৰি দিছে। এয়া চাওক, দেখিবলৈ এনেকুৱা লাগিছে। আশা কৰিছোঁ আপোনালোকে সেই চাদৰ মেখেলাযোৰ চাই ভাল পাইছে, আৰু যদি ভাল পাইছে মোৰ চেনেলটোত প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আৰু এয়া চাদৰখনৰ আঁচলটোৰ ফালে এই ডিজাইনটো এড কৰি দিছে, আৰু এইখন হৈছে মেখেলাখন। আৰু নতুন কোনোবাই এই ডিজাইনটো খুব চিম্পুল হয় চাদৰ মেখেলাযোৰৰ ফুলৰ ডিজাইনটো। আপোনালোকে প্ৰথমৰ পৰা শিকিব বিচাৰিলে শিকিব পাৰিব। এই ডিজাইনটো চাই ল'লেই গম পাব, যিসকলে শিপিনী হয় তেওঁলোকে, যিসকলে তাঁত বব জানে, ফুল বাচিব জানে, তেওঁলোকে বহুত ধুনীয়াকৈ শিকিব পাৰিব, খুব উজু হয়। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে ইমান সময় মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত ধন্যবাদ। থেংক ইউ ফৰ ৱাচিং, বাই বাই।